মই খালৰ গা খাওঁৰ কথা কৈছে নতুন টেম্পু এখন কিনিছে তাৰপিছত শুনক আগ খাওঁ কিয় আগডাল নাখায় গুৰিডাল যাব দাঁতটো ভাঙ কিয় বৰ ইণ্টেলিজেণ্ট গৰু ধুনীয়া হৈছে দাম বুলি লৰাই বোলো ওলো লৰাই লফা সঁচাকে ভাল লাগে আকৌ দেই এনেকে হ'ব এইবিলাক চব চাইছে মানে এনেকে যে চিঞৰি ইমান হাঁহি দিয়ে আমাৰ আকৌ মানে মজা লাগি যায় ভাল লাগিব মানুহখিনি ভাল পাইছে আৰু দেই ধন্যবাদ ধন্যবাদ হাঁহি ফূৰ্তিটো লাগিবই এতিয়া আজিকালি খাদ্যবোৰ ইমান বেয়া হৈছে চবতে সাৰ নিদিয়ে জানো খাদ্যটো একোৱেই নাই আৰু গাখীৰো ভেজাল কৰে যেতিয়া কি ক'ব আৰু গতিকে মানুহে অকণমান শাৰীৰিক শ্ৰম আৰু মনটো ফূৰ্তি কৰি থকাৰ বাহিৰে অন্য উপায় নাই গতিকে এনেকৈ ফূৰ্তি কৰি থাকিব আৰু বিহু এতিয়া ৰং ৰহস্য উৎসৱ বিহু আহিলে আজিকালি বিহুটো গানবিলাক আপোনালোকে দেখিছে টিভিত বিহু গৈ শিখৰ ৰজনীগন্ধা চব সোমাইছে আগতে বিহু বুলি ক'লে প্ৰকৃতিক লৈ লিখে নদ নদী জান জুৰি এইবিলাক শিখৰ ৰজনীগন্ধা চব লিখি যেতিয়া শেষ হ'ব যিটো হাৰত মানুহৰ বেমাৰ বাঢ়িছে এটা সময়ত গৈ বেমাৰক লৈ লিখিবগৈ লাগিব বিহু নদী বাঢ়িলে ওজান উঠিলে গছে বনে ফলে ফুলে বিহু আহিলে এইটো প্ৰকৃতি লৈ বেমাৰ লৈতো ইতিহাস শুনা বডি শুকালে ওজন কমিলে নেখাই নগৈ ঘৰত হেনো পেট পেলালে মাংস খাব নোৱাৰি মিঠাই খাব নোৱাৰি কিয় খাব নোৱাৰি জানানে এই জানমণি মোক চুগাৰে পালে এই জানমণি মোক প্ৰেছাৰে পালে এই জানমণি মোক থাইৰয়ড ইউৰিক এসাপুৰ্তি ধৰে গতিকে মানুহে যিমানে পাৰে মনটো জীপাল কৰি ৰাখিব লাগে সৰু ল'ৰা ছোৱালী দুটা লগ পালে সিহঁতে কুমলীয়া বয়সত কি কথা পাতিব ঐ আমি আমুক খেলোঁগৈ ব'ল তামুক খেলোঁগৈ আমুকৰ ঘৰ আম খাওঁ ব'ল যেতিয়া সিহঁত ডেকা হ'ল যৌৱন অৱস্থা পালে কি পাতিব হয়নে তেওঁলোক গৈ যেতিয়া বয়সস্থ হ'বগৈ বুঢ়া হ'বগৈ যি হাৰত বেমাৰ বাঢ়িছে চবৰে আমাৰ দুইজন লগ পালে কথা পাতিব হয়নে বাৰু সেইকাৰণে যিমান দিন জীয়াই থাকে হাঁহি ফূৰ্তিকে থাকিব লাগে আমি চবেই জানো যে জীৱন বেলুনৰ নিচিনা কোন সময়ত ফুটে ঠিক নাই ধন্যবাদ হৰি মই এইটো মানে বেটেৰীটো কিমান চাৰ্জ আছে চাই ল'লোঁ আমি ইমান সময় কথা পাতিলোঁ আকৌ গান অকণমান গাওঁ বুলি ভাবিছোঁ মই বেয়া পাব নেকি আকৌ এনে শুনিব পাৰিনে স্কেল বুলি ক'লে আমি বৰ বেছি ইমান বুজি নাপাওঁ এইবিলাক স্কেল বুলি ক'লে আমি কাঠৰ ডালত